নমস্কাৰ মই গৌৰৱ মই এজন বিটেক গ্ৰেজুৱেট লগতে মই বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট এক্সাম যেনেকৈ SSC CGL এণ্ড SSC CHSL প্ৰি তাৰ লগতে মই ৰেলৱে মেইল ছাৰ্ভিচ আৰু লগতে LICৰ ADO AAO এক্সাম মই ক্লিয়াৰ কৰিছোঁ সো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ MD Gulform অফিচিয়েল ইউটিউব চেনেললৈ সো আমাৰ ইয়াত বিশেষকৈ এডুকেশ্যনেল কণ্টেণ্ট ৰিলেটেড টু বিভিন্ন ডিফাৰেণ্ট টাইপ অফ কম্পিটিটিভ এক্সাম মানে যিবোৰ আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগতে ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ এক্সামছবোৰ আহি আছে আপকামিং সেই এক্সামছবোৰ আমি কেনেকৈ প্ৰিপাৰেশ্যনছ কৰিম তাৰ কাৰণে যিবোৰ এডুকেশ্যনেল কণ্টেণ্ট হ'ব লাগে কি আছে তো আপোনালোক সকলোকে জানে যে গভৰ্ণমেণ্ট এক্সামৰ কাৰণে বেচিকেলি আমাক মেথমেটিক্স লজিকেল ৰিজনিং ইংলিছ আৰু GS এই সকলোবোৰ কণ্টেণ্ট আমাৰ ফালৰ পৰা এটা সম্পূৰ্ণ বিনামূলীয়াকৈ ইউটিউবত আমি ফ্ৰীতে উপলব্ধ কৰাম আৰু সেই কাৰণে আপোনালোকে আমাৰ লগত জড়িত হৈ থাকক আজিৰ পৰা আমি আৰম্ভ কৰিব লৈছো এই যাত্ৰা আৰু এই যাত্ৰা যদি আপোনালোকে আমাক শেষলৈকে এটা সিলেকশন হোৱালৈকে মানে আপোনালোকে কানেক্টেড হ'ব পাৰে তেতিয়া হলে আমি সুখী হ'ম আমাৰ ইমানখিনিয়ে যে আপোনালোকৰ সফলতাই হ'ল আমাৰ সফলতা ঠিক আছে তো আমি আজি আমাৰ প্ৰথম ক্লাছ যেটো হ'ব আৰম্ভ কৰিম বিশেষকৈ মই গৌৰৱ আৰু মই আপোনালোকক মেথছ পঢ়াম মেথছ আৰু লগতে মই লজিকেল ৰিজনিংৰ কিছু পাৰ্ট মই আপোনালোকক বুজাব ট্ৰাই কৰিম তো বিশেষকৈ যদি মই মেথছৰ কথা ক'ব যাওঁ গভৰ্ণমেণ্ট এক্সামছ বুলি ক'লে আপোনালোকৰ মনত মই গম পাইছোঁ প্ৰথমতে আহিব যিটো আমাৰ গ্ৰেড 3 গ্ৰেড 4 এক্সাম হৈ গ'ল অসম চৰকাৰৰ দ্বাৰা ঠিক আছে আৰু গ্ৰেড 3 গ্ৰেড 4 লগতে ডিফাৰেণ্ট টাইপ অফ গভৰ্ণমেণ্ট এক্সামছ ৰিক্ৰুটমেণ্ট আহি থাকে কিন্তু বহুত ষ্টুডেণ্টে তাৰ বিষয়ে আপডেটেড নহয় মই নিজেও ৰিসেন্টলি দেখা পাইছোঁ যে গভৰ্ণমেণ্ট এক্সাম বুলি ক'লে বহুতে ADRE এক্সামটো দিলে তাৰ পিছত 1 বছৰ 2 বছৰৰ কাৰণে তেওঁলোকৰ সাইকেলটো ব্ৰেক হৈ যায় তো সেই সাইকেলটো ব্ৰেক নোহোৱাকৈ আমি কেনেকৈ সেই প্ৰসেছটোত কন্টিনিউয়াছলি সোমাই থাকিব লাগিব যদি আপোনালোকে চাই যে বছৰটোৰ আৰম্ভণিৰ পৰা শেষলৈকে এটাৰ পিছত এটা এক্সামছ আহিয়ে থাকে এতিয়া যদি মই গভৰ্ণমেণ্ট এক্সামছ বুলি ক'লে বেসিক্যালি তিনটা টাইপ অফ বডিজ আহে এটা হৈছে তোমালোকৰ সিভিল সাৰ্ভিস ঠিক আছে তো সিভিল সাৰ্ভিস বুলি ক'লে আহিব কি UPSC আমাৰ যেটো ষ্টেট পাব্লিক সাৰ্ভিস কমিশন APSC ঠিক আছে সিভিল সাৰ্ভিসত একেটা আহে তাৰ লগতে মই যিগলা টপ বডিজ আছে হেকেটা কথা কৈ আছো SSC ৰ দ্বাৰা বহুত কেটা এক্সাম কন্ডাক্ট হয় সেন্ট্ৰেল লেভেলত যেনেকৈ টপ এক্সাম CGL যাৰ প্ৰিলিমছ মই অলৰেডি ক্লিয়াৰ কৰিছো CHSL MTS লগতে স্টেনো হয় ঠিক আছে তাৰ পিছত SSC দ্বাৰা আপোনাৰ GD হয় তো এই কেটা টপ এক্সামছ কন্ডাক্টেড বাই SSC আৰু লগতে IBPS মানে গম পাইছে ইনষ্টিটিউট অফ বেংকিং পাৰ্সোনেল সিলেকশন দ্যাট মিন্স বেংকিংৰ লগত ৰিলেটেড যিবোৰ এক্সাম SBI হৈ গ'ল আমাৰ যিবিলাক PSU বেংকছ আছে বা লগতে আমাৰ যি গাঁৱলীয়া বেংক হয় তাৰ কাৰণে যেটো ৰিক্ৰুটমেন্ট এটো কৰে IBPS ৰ দ্বাৰা তো IBPS ৰ দ্বাৰা বহুত কেটা এক্সাম হয় যেনেকৈ RRB PO RRB ক্লাৰ্ক তেনেকৈ SBI PO SBI ক্লাৰ্ক ঠিক আছে বা IBPS PO IBPS ক্লাৰ্ক আৰু লগতে বহুত বিলাক ইনস্যুৰেন্স এজেন্সি আছে যেনেকৈ LIC ৰ দ্বাৰা হয় NISC ৰ দ্বাৰা হয় বা SEBI ৰ দ্বাৰা এক্সাম কন্ডাক্ট হয় তো সেইবোৰ আমাৰ বেংকিংত পৰে ঠিক আছে তো এই তিনটা বডিজ হল টপ মানে বডিজ যি চেন্ট্ৰেলৰ এক্সামবোৰ কন্ডাক্ট কৰে তাৰ লগতে যিবিলাক আমাৰ ষ্টেটৰ এক্সামছ আছে ষ্টেটৰ এক্সাম বুলি ক'লে ADRE আহিব সকলোৰে মাইন্ডটো ফাৰ্স্ট ADRE আহে ঠিক আছে ADRE লগতে কি আহে আপকামিং এটা খুব ইম্পৰ্টেন্ট ভ্যাকেন্সি আহি আছে হেতু হৈছে DME হয়তো সকলোৱে এপ্লাই কৰিছে মই ইয়াত চাই থকা DME যেটো হয় কাৰণ ইয়াৰ এপ্লিকেশন অলৰেডি শেষ হৈছে আপোনালোকে চিন্তা নকৰিব ইয়াৰ পিছত যিমান গভৰ্ণমেণ্ট নটিফিকেশন আহি থাকিব সেন্ট্ৰেল হক ষ্টেটৰ হক সকলোবোৰ আপডেট আমি ক্লাছৰ জৰিয়তে আমি আপোনালোকক দিব ট্ৰাই কৰিম ক্লাছটো কৰোৱাৰ শেষত ধৰক আপোনালোকক মই সেই আপডেটটো দিম বা পাৰিলে মই এক্সট্ৰা কৰি এটা ভিডিও আপলোড কৰি দিম যে কি এক্সামছ আহি আছে আৰু তাৰ কাৰণে এপ্ৰোচেছবোৰ কেনেকুৱা হ'ব তো এতিয়া সব DME ৰ যেটো এক্সাম আহি আছে আপকামিং বা আসাম পুলিচৰ SI এক্সাম ৰিসেন্টলি হৈ গ'ল আসাম টেট হৈ গ'ল তাত GT PGT দুইটাই পৰে লগতে অসম চৰকাৰৰ দ্বাৰা আৰু বহুত সৰু ডিপাৰ্টমেন্ট মানে তেওঁলোকৰ ভ্যাকেন্সিজ উলাই থাকে বা APSC ৰ দ্বাৰাও বহুত এক্সাম কন্ডাক্ট হয় এক্সেপ্ট সিভিল সাৰ্ভিসেছ যেনেকৈ আপোনাৰ এতিয়া ৰিসেন্টলি এটা AA ৰ এক্সাম আহিব বা ER এক্সাম আহি আছে এনফোৰ্সমেন্ট ইন্সপেক্টৰ তো তেনেকুৱা বহুত ধৰণৰ এক্সামছ এণ্ড ভ্যাকেন্সি আহি থাকে কিন্তু বহুতে কি কৰে ADRE প্ৰিপাৰেচন কৰিলে পালে হৈ গ'ল নাপালে নাই তেওঁলোকৰ সাইকেলটো ব্ৰেক হৈ যায় ব্ৰেক কিমান দিনৰ কাৰণে 1 বছৰৰ কাৰণে যেতিয়া আকৌ নতুনকৈ এটা নটিফিকেশন আহিব তেতিয়া ষ্টুডেন্টৰ এৱাৰনেছটো অলপ আহে ফৰ্ম ফিল আপ কৰি আকৌ বহি যায় যেতিয়া গম পাই যে আমুক তাৰিখত এক্সাম হ'ব আকৌ পঢ়া ষ্টাৰ্ট কৰে তেনেকৈ নহয় আমি গভৰ্ণমেণ্ট এক্সামছটো ইমান যদি ইজি হ'ল হয় 2-3 মাহ পঢ়ি যদি কোনোবাই ক্ৰেক কৰিব পাৰে তেতিয়া হলে আমি কি সকলোৱে তেনেকৈ গভৰ্ণমেণ্ট এক্সামছ পালো হয়
আজি যদি সকলোৱে যদি নাই 2-3 মাহ আগত নটিফিকেশ্যন আহিছে মই পঢ়িলোঁ পঢ়ি পিনে এক্সাম পাছ কৰি গ'লোঁ সেইটো কেতিয়াও হ'বই নোৱাৰে সেইটো ইম্পচিবল মানে এইটো নট এ কাপ অফ টি ইমান ডাঙৰ এখন কাণ্ট্ৰিত য'ত নিবনুৱাৰ সংখ্যা ইমান বেছিকৈ বাঢ়ি আছে তাৰ এগেইনষ্টত যদি 1000-2000 ভেকেঞ্চিজ আহে য'ত এপ্লিকেণ্টছৰ সংখ্যা 10-20 লাখ পৰ্যন্ত পাইগৈ ঠিক আছে তো এই কম্পিটিশ্যনটোত সোমাবৰ কাৰণে তোমালোকক লাগিব কি কনসিষ্টেন্সি কন্টিনিউটি তোমালোকে সেই প্ৰসেছটোত সোমাই থাকিব লাগিব তোমালোকে এক্সামছ ক্ৰেক কৰা নকৰা তোমালোকে মোটিভেশ্যনছ হেৰুৱাই নিদিবা পাথৰ এটা ঘহি থাকিলে যেনেকে ফিৰিঙতে এটা সময়ত ওলাই তেতিয়া তোমালোকক ঘহি থাকিলে 2 বছৰ 3 বছৰ 4 বছৰ লাগক এটা সময়ত সেই সাকসেছটো তোমালোকে পাবাই ঠিক আছে তো তেতিয়া কথাটো কি যে সেই কম্পিটিশনটো সোমাবৰ কাৰণে কনসিষ্টেন্সি লাগিব এতিয়া চাবা এই বছৰ মই ক'ব গৈ আছো জি এডিআৰই এক্সামৰ ৰিজাল্ট ওলাব ফেব্ৰুৱাৰী মাহত কোনবোৰে ক্লিয়াৰ কৰিব যোনে লাষ্ট এডিআৰইৰ পৰা এটু এডিআৰই লৈকে কনসিষ্টেন্সিলি মানে একদম ব্ৰেক নপৰাকৈ পঢ়ি আছে তেওঁলোকে ক্লিয়াৰ কৰিব সেইবিলাকে নহয় যে 2 মাহ আগত 3 মাহ আগত পঢ়ি পিনে ভাবি আছে হা কৰিব সেইকেজনো কৰিব মই কোৱা তাৰ সংখ্যাতকে যিহল কনসিষ্টেন্সিলি লাগি থাকে সেইকেজনে এক্সাম ক্লিয়াৰ কৰাৰ পাৰ্সেন্টেজটো বেছি হ'ব তো সেইকাৰণে কৈ আছো দুটা বস্তু বহুত ইম্পৰ্টেন্ট এটা হৈছে ডিটাৰমিনেশন আৰু এটা হৈছে কনসিষ্টেন্সি এই দুটা বস্তু গভৰ্ণমেন্ট এক্সামত লাগিবই কাৰণ এই প্ৰসেছটো হয় এটা বোৰিং প্ৰসেছ আৰু এই বোৰিং প্ৰসেছৰ মাজেৰে আমি যাব হলে আমি নিজক ডেইলি কষ্ট কৰি যাবই লাগিব আমাক এদিনকা দিন হেব ডিমোটিভেট হৈ যাম এই যা আজিৰ পৰা নপঢ়ো আৰু এনেকা নহয় হেতু ময়ো সেই ফেসটোৰ থ্ৰু দি আসু বা গৈ আছো বা অলৰেডি পাই আহিছো তো তোমালোকো মই সেই বস্তুবোৰ গৈ থাকিম যে কেনেকে এটা ষ্টুডেন্টে ৰিয়েল লাইফত সেই এনেকা এটা প্ৰবলেম ফেস কৰে এটা গভৰ্ণমেন্ট এক্সামছ ক্ৰেক কৰিব যাওতে তো সদায় ডেইলি যিবিলাক মানে ইস্যুজ আমি ৰেজ হয় সেই ইস্যুজবোৰ আমি কেনেকৈ সলভ কৰিব পাৰিম সেই সকলোবোৰ মানে কথা আমাৰ ক্লাছৰ লগতে অনলি এডুকেশ্যন কন্টেন্টৰ লগতে সেইবোৰ কথা আমি জনাই যাম আমাৰ লগত গুলফাম স্যাৰ থাকিব গুলফাম স্যাৰ হয়তো সকলোৱে চিনি পায় যে তেওঁ এজন বহুত ভাল ইংলিছৰ শিক্ষক হয় গভৰ্ণমেন্ট এক্সামছৰ কাৰণে প্ৰিপাৰেচন কৰাই আছে তেখেত আহিব ইয়াৰ পিছৰ ক্লাছটো তেওঁলোকৰ কন্টেন্ট আপোনালোকে দেখিব পাব মই তেওঁলোকৰ কথা বিশেষ ক'ব নাযাওঁ তেওঁলোক আহিব গম পাব আপোনালোক কোন হয় ঠিক আছে তো তেতিয়া আমি মই বিশেষ আজি ইমাৰ কথাবোৰ বহলাই নাথাকি একাডেমিক পাৰ্টছটোলে আহো যে মেথছৰ এপ্ৰোচেছবোৰ কেনেকুৱা হয় এক্সাম কেনেকৈ আমি ক্ৰেক কৰিব লাগে বা সেই মেথছ এটা এক্সামত কৰিব যাওতে আমি কি এপ্ৰোচ লৈ যাব লাগিব বা আমাৰ মেন্টালিটিটো কেনেকুৱা হ'ব আমি ভয়টো কেনেকৈ কমাব লাগে মেথছৰ ঠিক আছে সকলোবোৰ বস্তু মই সিলেবাছৰ লগতে মই বুজাই গৈ থাকিম আৰু লাহে লাহে মই মেথছৰ যেটো থ্ৰলি একদম ব্ৰডলি প্ৰথম পৰা একদম লাষ্টলৈকে মানে এৰিথমেটিক এডভান্স পাৰ্ট আৰু যিমান মেথছৰ মানে এক্সট্ৰা চেপ্টাৰ্স আছে ব্ৰডলি এনেকুৱা নহয় বলে ইউটিউবত পঢ়াই আছো ফ্ৰীত পঢ়াই আছো দুটা এটা ক্লাছ কৰিলে হৈ গল হেনকা নহব আপোনালোকে ভাবিব পাৰে যে ই পঢ়াব আহিছে দুটা এটা ক্লাছ কৰিলে গুছি গল হেনকা নহয় ক্লাছ কৰাম মানে মই পাৰ্সেন্টেজ চেপ্টাৰ যদি আৰম্ভ কৰো এটা ক্লাছৰ পৰা 7 নম্বৰ ক্লাছলৈকে কন্টিনিউয়াছলি আপোনালোকে কোনোবা এটা ডাঙৰ বেটছ লৈ এসএসসি আইবিপিএছ ৰ সেই বেটছত যেনেকৈ পঢ়াই মই সেই বেটছৰ ধৰণে পঢ়াম কোনো ধৰণৰ মই ইয়াত পাল্লা নামাৰো যেনেকৈ বিচাৰে আপোনালোকে কমেন্টছত কৈ দিব যে মোক এটো বুজি পোৱা নাই হেতু বুজি পোৱা নাই আপোনালোকৰ ডাউট ক্লিয়াৰ কৰিবলৈ মই সদায় আছো পাৰ্সোনালি WhatsApp নাম্বাৰ থাকিব আমাৰ অফিচিয়েল আমাৰ নিজৰ WhatsApp নাম্বাৰত আপুনি কন্টাক্ট কৰিলে হ'ল যে এটো ডাউট পোৱা নাই বা কন্টাক্ট নাম্বাৰ থাকিব কল কৰিব পাৰে ঠিক আছে সো